হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই গোৰ্খা ষ্টাইল তিল মটৰ আচাৰ বনাব লৈছোঁ আৰু সেইকাৰণে মই মটৰখিনি আগদিনা ৰাতিয়ে তিয়াই থলোঁ আৰু এতিয়া মই কুকাৰত সেইখিনি পাতি লৈ 3টা হুইচেল দি ল'ম। এয়া চাওক, মোৰ মটৰখিনি সিজি গ'ল। মটৰখিনি মই নমাই ল'লোঁ। নমাই লৈ আনফালে মই এইফালে পিঁয়াজ অলপমান কাটি লৈছোঁ আৰু কেইটামান জলকীয়া কাটি লৈছোঁ আৰু এখন কেৰাহীত মই অলপমান তেল দি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াতে পিঁয়াজখিনি দি লৈছোঁ। ইয়াতে জলকীয়াখিনি দি লৈছোঁ। আপোনালোকে যদি জ্বলা বেছি খাই ভাল পায় তেন্তে জ্বলাৰ পৰিমাণটো অলপ বেছিকৈ দিব। এতিয়া মই ইয়াতে অলপমান নামমাত্ৰ পাঁচফোৰণ দি দিছোঁ। আপোনালোকে নিদিলেও হয়, মোৰ পাঁচফোৰণ ভাল লাগে সেইকাৰণে মই পাঁচফোৰণটো ব্যৱহাৰ কৰিলোঁ অলপমান। আৰু এতিয়া যোনখিনি মই সিজাই লৈছিলোঁ মটৰ, সেই মটৰখিনি দি দিছোঁ। এইটো আচলতে একেবাৰে ইজি হয় বনাবলৈ। এতিয়া মটৰখিনি দি ল'লোঁ। মটৰখিনি দি লৈ ভালদৰে এনেদৰে অলপমান ভাজি থাকিম। এয়া মোৰ মটৰখিনি ভাজা প্ৰায় হৈ গ'ল আৰু এতিয়া মই তিল অলপমান এনেকৈ গুড়ি কৰি লৈছিলোঁ। এতিয়া গুড়ি কৰা তিলখিনি মই এনেদৰে মটৰখিনিত দি দিম। মোৰ আচলতে তিলৰ পৰিমাণটো অলপমান বেছি হ'লে ভাল লাগে, সেইকাৰণে অলপ কম হোৱা যেন লাগিছে। সেইকাৰণে মই আৰু অলপমান তিল এনেদৰে দি দিছোঁ। আপোনালোকে যদি তিলটো কমকৈ খাই ভাল পায় তেনেহ'লে কমকৈ দিব আৰু বেছিকৈ খাই ভাল পালে বেছিকৈ দিব। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। আৰু এতিয়া মষ্ট ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট হৈছে নেমু, আৰু সেইকাৰণে মই ইয়াত নেমু অলপমান এনেকৈ চেপি লৈছোঁ। আচলতে টেঙা আৰু জ্বলা এই বস্তু দুটা যদি সম পৰিমাণত মিলি যায় এই আচাৰখনত খাবলৈ বহুত সোৱাদ লগা হয়। জ্বলাৰ পৰিমাণটো অলপ বেছি হ'ব লাগে, নেমুও তেনেকৈ অলপ বেছি হ'ব লাগে, তেতিয়া খাই বহুত ভাল লাগে। এয়া মোৰ আচাৰ প্ৰায় তিল মটৰ আচাৰ গোৰ্খা ষ্টাইল হৈ গ'ল আৰু এতিয়া ইয়াতে অলপমান ওপৰত মই পিঁয়াজ অলপমান এনেকৈ কাটি লৈছোঁ। এয়া চাওকচোন, দেখিবলৈ কেনেকৈ লোভনীয় হৈছে নহয়নে বাৰু? আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।